দিছে যদিও ভক্তসকলে তিতি কৰি হ'লেও পানী লৈ আহিয়ে আছে। আমি চাবলৈ গৈছোঁ, তথাপিও আমাৰ ঠাণ্ডা লাগি আছে অলপ তিতোতেই, কিন্তু তেওঁলোকে সিমান দূৰৰ পৰা তিতি আহিছে আৰু তাতে মানিব লাগিব খালী ভৰি ন। দেখোন আমাৰ মা দনবনি বহি আছে। গাইজ, আমি কালি ৰাতিপুৱাই ওলাইছিলোঁ চাবলৈ কাৰণে, কিন্তু মানে কি হ'ল কথাটো, কালি বৰষুণ দি দিলে সন্ধিয়াকৈ। কালি ৰাতিপুৱা নহয়, কালি সন্ধিয়া আমি ওলাইছিলোঁ চাবলৈ কাৰণে, মানে গৈ থকা মানুহখিনি, কিন্তু বৰষুণ দি দিলে। ইয়াতকৈও বেছি বৰষুণ, যাব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া বৰষুণ দিছে যদিও ৰাতিপুৱা 4টাতে উঠি আহিছোঁ চাবলৈ কাৰণে।